Guys, namaskar and welcome back to our channel Logical Experiment. Hi guys, our channel naam ami holai BCSM or pora ami Logical Experiment loi ami holoni korisu ami bahut bar koi asu kyo jate apnalokor bhul nohoy amar video bur swat. To guys, aji nishchoi apnaloke dhoribo parise ami ki bonaboloi goi asu ki bostu koriboloi goi asu apnaloke nishchoi dekhi je ki jadur nisina botol tu mane kiba kibi hoi gisil. To guys, heitu janiboloi video ta agolo sei thakok aru ami enedore kori jai goi thiki apnaloke. To guys, bolok ami ajir video tu arambho koru. আৰু গাইজ এতিয়া বলক আমি এই বস্তুটো কেনেদৰে কৰিলো চাও আপোনালোকে কেৱল চাই থাকক। আপোনালোকে দেখা পাইছে ইয়াত আমি এটা জেনেৰেল বটল লৈ লৈছো, আমি মাজাৰ এটি বটল লৈ লৈছো আৰু লগতে আমি এটি সাধাৰণ বেলুন লৈ লৈছো। তো গাইজ দেখা পাইছে এই আমাৰ বেলুন এটা সাধাৰণ বেলুন লৈ লৈছো আৰু এতিয়া কি কৰিম এয়া চাওক আমাৰ এই বেলুন যেটো আছে বেলুনটো আমি ধুনিয়াকৈ এই বটলৰ ভিতৰত এনেকৈ সুমুৱাই দিম। আপোনালোকে দেখা পাই আছে এই বটলৰ ভিতৰত আমি এনেদৰে সুমুৱাই দিম আৰু যেটো বেলুন আছে বেলুনটো এই বটলৰ মানে চাৰিওপিনে এনেদৰে আমি মেৰিয়াই ল'ম। দেখা পাই আছে নিশ্চয়, ফোকাছ লোৱা নাই লৈছে। এয়া চাওক বেলুনটো আমি ধুনীয়াকৈ বটলৰ চাৰিওপিনে মেৰিয়াই দিম আৰু এতিয়া গাইজ এই বস্তুটো আকৌ এবাৰ চাওক। এতিয়া আমি কি কৰিম এই বেলুনটো ফুলাই দিম। তো গাইজ চাওক এই বেলুনটো আমি প্ৰথমতে এনেদৰে ফুলাই দিম ইয়াৰ ভিতৰত। এয়া চাওক গাইজ বেলুনটো আমি ফুলাই লৈছোঁ। এয়া চাওক বেলুনটো ফুলাই লৈছোঁ, কিন্তু বেলুনটো আমাৰ এনেদৰে নাথাকিলেহেঁতেন যদি আমি ইয়াত এটা ফুটা কৰি নিদিলোহেঁতেন। এয়া গাইজ চাব পাৰে এয়া আমি আগৰ পৰা এটা ফুটা কৰি দিছোঁ আৰু যেতিয়া সেই ফুটাটো মানে খোল খাই থাকে তেতিয়া ইয়াৰ ভিতৰত বায়ুখিনি সঞ্চালিত নহয়। যেতিয়া আমি ফুটাটো বন্ধ কৰি দিওঁ, বন্ধ কৰি দিয়াৰ লগে লগে ইয়াৰ ভিতৰত যিখিনি বায়ু থাকে সেই বায়ুখিনি ষ্ট'ৰ হৈ পৰে। তো গাইজ গম পালে। আৰু এতিয়া গাইজ আমি সেই ট্ৰিকটো আকৌ এবাৰ কৰোঁ, আপোনালোকে চাই থাকক। আৰু গাইজ ইয়াত দেখা পাইছে ফুটাটো আমি যি মাত্ৰে এৰি দিছোঁ তেতিয়া এই বেলুনৰ পৰা হাৱাখিনি ওলাই গৈছে। তো গাইজ আকৌ এবাৰ আমি সেই আগৰ ট্ৰিকটো ধুনীয়াকৈ চাওঁ বলক।
গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে ভিডিঅ'টো চাই নিশ্চয় এণ্টাৰটেইন হ'লে ভিডিঅ'টো চাই নিশ্চয় আমোদ পালে তো গাইজ যদি ভিডিঅ'টো ইমানেই ভাল পাইছে তেনেহ'লে প্লিজ এটি তলত থকা লাইক বটনটোত টিপি লাইক কৰি দিয়ক লগতে যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু গাইজ আমাৰ এই চেনেলটোত প্লিজ আপোনালোকে যদি নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আমাৰ অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু 1000 ছাবস্ক্ৰাইবাৰত আমি এটি মানে বহুত ধুনীয়া ছাৰপ্ৰাইজিং ভিডিঅ' দিম বুলি আমি মনতে ভাবি লৈছোঁ তো গাইজ এইখিনিয়ে আৰু বিশেষ একো নাই আজি ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব লগতে আমি চেনেলৰ নাম সলাই পেলাইছোঁ আপোনালোকে বাৰে বাৰে কৈছোঁ আপোনালোকক যাতে আপোনালোকৰ ভিডিঅ'বোৰ যাতে ভুল নহয় বোলো এইটো বেলেগৰ চেনেল তো গাইজ আজিলৈ এইখিনি আহিছোঁ আকৌ নতুন ভিডিঅ'ত সেই ভিডিঅ'লৈ আপোনালোকে অলপ সময় অপেক্ষা কৰক তেনেহ'লে আজিলৈ ইয়াতে ৰাখি জয় আই জয় অসম